দুৰ্যোধনক কিবা এটা কৰিব পাৰিলে মোৰো কৰ্তব্য শেষ হৈ আহিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতেই দুৰ্যোধনক কিবা এটা কৰিব লাগিব। দাদা দুৰ্যোধনক পৰম ভক্ত, অন্যহাতে লগে লগে সকলোকে কিবা এটা কৰিব লাগিব, নহ'লে হয়তো আজি আমাৰ পৰম সৌভাগ্য। আহি আহি দেখোন নাৰায়ণৰ আগতে প্ৰণাম যদুপতি। আহা মামা, তোমাৰ কথাকে ভাবিছিলো। কুৰুক্ষেত্ৰ ৰণৰ ভাৱ এৰি মোৰ কথা ভাবিছিলানে, নে কুৰুক্ষেত্ৰ ৰণৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিল? মাজতে মামা? তেনে আমাৰো চাউল নকৰিল কিয় মামা? ডাঙৰ ডাঙৰ গ্ৰহণৰ ফটোবোৰ গণনা কৰি আছিলা যেতিয়া আমি কৰা নাছিলো, আৰু এতিয়া যদুপতিয়ে সেইবোৰ এৰি আমাৰ নিচিনা সৰু সুৰাৰ তৰাৰ লেখত ধৰি লাগে। আমিতো কপিয়া কৰা, আমাকে সহায় মামা, তুমি বৰ চতুৰ, সকলোখিনি নাৰায়ণৰ পৰাই ধান কৰা। বাৰু এটা কথা সুধো, কবানে? অন্তৰ্যামী নাৰায়ণে নকলেও জানিব। এই কুৰুক্ষেত্ৰ ৰণত তুমি কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয় হবলৈ বাকী নাই তই মই। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে জানে। কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? আৰু আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ, আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্যটো কোনখিনি ত্ৰুটি হৈ গল? ভাগিন ভাগিন বুলি মুখৰ উন্মিতে ওলাই অন্তৰৰ চিৰ ফলাফল বিপান কৰাতকৈ সন্মুখৰ অখি ধাৰণ কৰা অনেক গুণে শ্ৰেয় মামা। যদুপতি মানৱ মোক প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো, পূৰ্ণ ব্ৰহ্ম ভগৱানৰ মোৰ বেছি দুখ মানিবলৈ দয়া ভুল বুজিছা মামা। সদায় ভুলতে কৰি কৰি অভ্যস্ত হৈছো। এতিয়া শেষ বছৰত সেই ভুল নাভাগে নাৰায়ণ। তোমাৰ দুখতেই কৌৰৱকুল ধ্বংস হল। স্বৰ্ণলংকা চাই কৰিছিল ৰাজভাষা বিভীষণে, আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজ মাতুল তুমি শকুনিয়ে। হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। নুবুজিলো মামা। অতি সহজ পদক্ষেপী শকুনিৰ দুৰ্যোধনৰ অন্নৰে লালিত শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক জাপি দি অগতিৰ আগতে শ্ৰীকৃষ্ণই যেতিয়া ভাৰত সাৰিব পাৰিলে, সেই শকুনি সামান্য শকুনি নহয়, তাৰ জীৱন ধন্য, তাৰ জনম ধন্য। সেই জনমৰ গৰাকী তুমি যদুপতি, মোৰ শত ধন্যবাদ। মামা, তোমাৰ আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস, কিন্তু মই
Thank you.